নমস্কাৰ দৰ্শকসকল, কেনে আছে? আশা কৰোঁ সকলো ভালেই আছে। পুনৰ এবাৰ মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি আমি আছোঁ নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচন। ইয়াত এখন পাৰ্ক আছে। পাৰ্কখনৰ নাম হৈছে ৰেলৱে হেৰিটেজ পাৰ্ক। আজি আমি এই ভিডিঅ'টিত এই পাৰ্কখনলৈ গৈ সবিশেষ ইয়াৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ইয়াৰ ঠিক সন্মুখতে এটা ৰেলৰ ডবাৰ পৰা বনোৱা এখন কেফে আছে। ইয়াতে আপোনালোকৰ ভোক লাগিলে কেতিয়াবা ইয়ালৈ আহিলে খাব পাৰিব। যি কি নহওক আমি অলপ পলম নকৰাকৈ সোমাই যাওঁ পাৰ্কৰ ভিতৰলৈ। এয়া পৰিৱেশটো দেখিবলৈ পাইছে, শান্তিপূৰ্ণ এটা পৰিৱেশ। সোমাই ভাল লাগিছে। কাউণ্টাৰ গোটেইটো মেপখন দিয়া আছে, ক'ত কি আছে। ৰেলৰ বিষয়ে আছে, যিমান আছে চব ৰেলৰ বিষয়ে আছে। এইয়া পূৰা চলাই আছে, পূৰা শুই লৈ চলাইছে। চেন ৰিডলাৰ এইটো কি কাম লাগে বিশেষ মই নাজানো। ডেভেলপমেণ্ট অফ ৰেলছ অভাৰ দ্য ইয়াৰ্ছ কনচাৰ্টখন বিভিন্ন আছে। এইবোৰ আমি পঢ়োঁতে পাইছিলোঁ ব্ৰড গজ, মিটাৰ গজ, নেৰ' গজ, তিনিটা ৰেলৱে লাইন হ'ব পাৰে। তেনেকুৱা ধৰণৰ কেনেধৰণৰ চাই ল'ব পাৰি। চিষ্টেমবোৰ চাব লাগিব। এইটো ব্ৰড গজ বহল থাকে, ঠিক এইটো ষ্টাইলত থাকে। এইটো মিটাৰ গছ দীঘলীয়াকৈ, আৰু নেৰ' গছটো ঠেক। নেৰ' গছ স্প'কড হুইলছ, ৰেলৰ হুইলছবোৰ এইবোৰ চকাবোৰ এনেধৰণৰ থাকে। এইটো ফ্ৰিকন হুইল বুলি কোৱা হয় এইটোক। আৰু এইফালৰখিনিক কোৱা হয় আমেৰিকান IRS বগিজ। ৱৰ্ল্ড ৱাৰ টু কেতিয়া হৈছিলে? 1939 to 45। ভাৰ্টিকেল বইলাৰ, এইটো বইলিঙৰ হয়। খটখটিৰ ওপৰত দি আমি উঠি যাম এতিয়া। উঠি গৈ আছোঁ। এইফালে মেইন ৰোড দেখিলে পাব, আৰু এখন ব্ৰিজ আমি গৈ থাকিম এতিয়া। ভিউটো চাওক, ঠিক এনেধৰণৰ এখন ৰেল ওপৰত, একদম ওপৰত খাৰা কৰি দিলে হ'ল। ওপৰতে খাৰা কৰি দিছে। ধুনীয়া ধুনীয়া গছ আছে, ফল মূলৰ গছ আছে। পাইন গছ, দেৱদাৰু গছ, মধুৰি গছ, বকুল। এইটো এটা ৰেলৱে ট্ৰেক, কাৰ্ভ লাইনত আছে। সৌখন ট্ৰেইন এইফালে আহিব। এইখন দেখা আছে, মানুহ বহি আছে। সঁচাকৈ নাহে আকৌ, জাষ্ট তেনেকুৱা কৰাই থোৱা আছে। আহি যা, বলক এইফালে গৈ থাকোঁ।
বাইকত সেই কঁকালটোৱে বিষাইছোঁ। ইষ্টাৰ্ণ ৰেলৱে, ইষ্টাৰ্ণ শ্ৰী ৰেলৱে। 0.6 কোন চনৰ আছিলে এইবোৰ চব দি থোৱা আছে ৰেলৱে ছিষ্টেমবোৰ। এইটো ঘাঁহ খাবলৈ মন নাই তাৰ, মুখখন ওপৰত দাঙি আছে। খাই খাই আমনি লাগিলে, শকত হৈ আছে। ডাঙৰো নহয় সৰুও নহয়। দেখাই গৈ দাৰ্জিলিং হিমালয়ান ৰেলৱে। ইয়াত মানুহ সোমাই থাকিব পাৰি নেকি? এই ল'ৰা ছোৱালী দুটা সোমাই আছে। য'তে ত'তে সোমাই থাকে। আমাৰ চিংগুলখিনি কাৰণে জেগাই নাই, আমি খোজকাঢ়ি ফুৰিব লাগিব। কৰি থাক যাব লাগিব কিন্তু চব ভাল। এইফালৰ পৰা গৈ এনেকে মই এইফালে দিয়ে পাৰ হৈ গৈছোঁ। এইফালে ধুনীয়াকৈ আৰ্ট কৰি থোৱা আছে, চব ৰেলৰ বিষয়ে আছে, বেলেগ একো নাই ইয়াত। হা? জগিং কৰিবলৈ আহিব পাৰে আৰু ইয়াত। খটখটি উঠি ভাল এক্সাৰচাইজ হ'ব। চৰতে যাওঁ। ট্ৰেইন ষ্টেচন দেখি আছোঁ। ট্ৰেইন ৰৈ আছে। ৱালত ধুনীয়াকৈ আৰ্ট কৰি থোৱা আছে দেই, ধুনীয়া লাগিছে। এইবোৰ খেলা বস্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে। চব ট্ৰেইনত অপাভৰত যোৰা সোমাই থাকে, আমাৰ ছিংগুল ল'ৰা কাৰণে জেগাই নাই অ'। ঘূৰি ফুৰিব লাগিব, বহুত অত্যাচাৰ হৈছে। ইমোচনেল অত্যাচাৰ। দবা খুলিলে যোৱা পাতি। আমাক যিটো চাৱনীয়ে চাই মানে নাহিবি ইয়ালে বুলিহে কয় আৰু। চাৱনীটোৱে হে মই চাব পাৰি, উঠিবি কোনফালে? উঠে কেনেকে ইয়াত? এইফালে এনেকৈ ওলমি উঠিব লাগিব নেকি? এই ধূলি আছে অ'। এই অৱস্থাত খতম দিলে, হাত চাত ভাঙি এদাই কৰি পেলালে। খতম প্ৰভু। ইয়াক ছেটআপ কৰি দিলে। কাপোৰ কানি খুলি মাৰিছে ইয়াক। এতিয়া ইয়াত ফুৰ্তি কৰি আছে নে নুঠোৱা এফালে যাওঁগৈ। কোন চনৰ আছিলে এইবোৰ চব দি থোৱা আছে ৰেলৱে ছিষ্টেমবোৰ। এইটো ঘাঁহ খাবলৈ মন নাই তাৰ,
মুখখন ওপৰত দাঙি আছে খাই খাই আমনি লাগিলে শকত হৈ আছে ডাঙৰো নহয় সৰুও নহয় ৰাতিকে দেখাই দেখাই গৈ আছে দাৰ্জিলিং হিমালয়ান ৰেলৱে ইয়াত মানুহ সোমাই থাকিব পাৰি নেকি এই ল'ৰা ছোৱালী দুটা সোমাই আছে সোমাই আছে কিবা য'তে ত'তে সোমাই থাকে জেগাটো ধুনীয়া আমাৰ চিংগুলখিনি কাৰণে জেগাই নাই আমি খোজকাঢ়ি ফুৰিব লাগিব মোৰ পুৰা ছিক্স এক্সত পৰিষ্কাৰ হ'ল অকণমানো চিলাই আহিব নাপায় কৈ থাক যাব লাগিব কিন্তু চব ভাল এইটো এইফালৰ পৰা গৈ এনেকৈ হেৰি মই এইফালে দিয়ে পাৰ হৈ গৈছোঁ জলদি পাৰ হ'ব চিগনেল হেৰি এইফালে ধুনীয়াকৈ আৰ্ট কৰি থোৱা আছে চব ৰেলৰ বিষয়ে আছে বেলেগ একো নাই ইয়াত হে জগিং কৰিবলৈ আহিব পাৰে আৰু ইয়াত খটখটি উঠি ভাল এক্সাৰচাইজ হ'ব চৰতে যাওঁ ট্ৰেইন ষ্টেচন দেখি আছো ট্ৰেইন ৰৈ আছে ৱালত ধুনীয়াকৈ আৰ্ট কৰি থোৱা আছে দেই ধুনীয়া লাগিছে খেলা বস্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে চব ট্ৰেইনত বহুত যোৰা সোমাই থাকে আমাৰ চিংগুল লোৱাৰ কাৰণে জেগাই নাই ঘূৰি ফুৰিব লাগিব বহুত অত্যাচাৰ হৈছে ইমোচনেল অত্যাচাৰ দবা খুলিলে যোৱা পাতি আমাক যিটো চাৱনীয়ে চাই মানে নাহিবি ইয়ালে বুলিয়ে কয় চাৱনীতে হে মই চাব পাৰি উঠিবি কোনফালে উঠে কেনেকৈ ইয়াত এইফালে এনেকৈ ওলমি উঠিব লাগিব নেকি ধূলি আছে এই অৱস্থা দেখ খতম দিলে হাত চাত ভাঙি এটা কৰি পেলাই খতম প্ৰভু ইয়াক ছেট আপ কৰি দিলে কাপোৰ কানি খুলি মাৰিছে ইয়াক